हेलो एवरीवन আজি ভিডিওটো একদম পিঠা বনোৱাৰ পৰা ষ্টাৰ্ট কৰি দিছো আপোনালোকে বিহু পিঠা বনালে নে আৰু আজিৰ পৰা আমাৰ একদম বিহু পিঠা বনাবলৈ আৰম্ভ হৈ গৈছে আৰু আজি প্ৰথমে তিল পিঠাৰ পৰা আৰম্ভ কৰা হৈছে আৰু আজিৰ ভিডিওটো 3 দিন মানৰ ভিডিও একদম লগাইহে এটা ভিডিও প্ৰস্তুত কৰি আপোনালোকলৈ দিয়া হৈছে আমাৰনো বিহুত কি পিঠা বনোৱা হ'ব হেয়াকে বলো আপোনালোকক অকমান দেখাও या তেন্তে ভিডিওটো চাই যাওকচোন আৰু এফালে এতিয়া ধুনীয়াকৈ খুৰিয়ে তিল পিঠা বনাই আছে আৰু আজি হৈছে নেক্সট ডে আজি বলো নিমকি কেইটামানকে বনাই লওঁ বুলি এয়া খুৰিয়েতৰ ঘৰলৈ আহি মই এইবোৰ ৰেডি কৰি লৈছোহি আৰু এফালে এতিয়া ধুনীয়াকৈ মায়ে মোক বেলি দি আছে আৰু মই এফালে ভাজি গৈ আছো আৰু নিমকিবোৰ আৰু খুৰিয়েতৰ আৰু আমাৰ আজি একেলগে মিলিয়ে বনোৱা হৈছে এয়া আমাৰ এতিয়া ভাজিও হৈ গ'ল নিমকি আৰু তাৰ মাজতেনো খুৰিয়ে কি বনালে হেয়া দেখাই দিছো এফালে পেৰা আৰু পকা মিঠৈ বনালে বিহু বুলি আৰু এতিয়া গধূলি বলো কি কৰো নকৰোকে খুৰিয়েতৰ ঘৰলৈকে আহিলো এয়া এতিয়া বহি আছো হি জুইৰ ওচৰত এতিয়া জুই ফুৰাই থাকোতে খুৰিয়ে দেখিছে ধুনীয়াকৈ চাহ আনি দিলেহি আমাক খাবলৈ আৰু এয়া দেখিছে কল পিঠা আজি মই ফাৰ্ষ্ট টাইম খাম দেই কল পিঠা আৰু আজি হৈছে তাৰ নেক্সট ডে আজি খুৰা এতিয়া ধুনীয়াকৈ নাৰিকল ৰুকি দি আছে নাৰিকল লাডুৰ কাৰণে আৰু এফালে এতিয়া মানে পিঠা এটা বনোৱা হ'ব হেতু কাৰণে মায়ে এটো কি বনাইছে ইয়া পিঠা নতুন ষ্টাইলত এটা বনালে ট্ৰাই কৰি আছো চাও কি দিছে হলা এতিয়া আমাৰ পিঠা বনায়ো হৈ গ'ল ইনে কেইটামান ট্ৰাই কৰি চোৱা হৈছিলে পিঠা আৰু এফালে এতিয়া আমি ধুনীয়াকৈ ভাত পানী খাই ৰাতি নাৰিকল লাডু বনাই আছো দেই আৰু এতিয়া আমাৰ নাৰিকল লাডু বনাই হৈ গ'ল আৰু এইকেইটা হৈছে নাৰিকল গুড় আৰু তিলৰ এইকেইটা খুৰিয়ে বনাইছিলে আৰু কৈছিলে আমি একেলগে মিলি বনাইছো বুলি আৰু এইটো হৈছে 4 নম্বৰ দিনাৰ ফটো এইফালে বৌ আৰু মায়ে মিলি কেটলি মুখত দিয়া পিঠা বনাইছিলে আৰু আমাৰ বিহু বুলি ইমানখিনিয়ে যোগাৰ কৰা হৈছে আপোনালোকেনো কি বনালে জনাব দেই আৰু আজিৰ ভিডিওটো ইমানেই আছিলে বাই বাই